হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভালে চাগে। আজি আপোনালোকৰ মাজলৈ এখন তুলনি বিয়াৰ ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আজি চুকত সোমোৱাৰ 4 দিন হৈছে। এই 4 দিনৰ দিনাখন পোনপ্ৰথমতে পানী তুলিবলৈ যায়। পানী তুলি আহি কইনাগৰাকীক নীতি নিয়মৰ মাজেদি কইনাগৰাকীক বাহিৰলৈ উলিয়াই আনে। সেই বাহিৰলৈ অনাৰ পিছতে এনেকৈ কইনাগৰাকী পাতি দৈ 3ডালৰ মাজত এখন পিয়াৰ ওপৰত প্ৰথম 4 দিনৰ দিনাখন মাকগৰাকীয়ে দয়ন দিয়ে। দয়ন দিয়াৰ পিছতে গা পা ধুৱাই মেলি সুন্দৰকৈ কইনাগৰাকী আইসকলৰ মাজত নীতি নিয়মে বহায়। এই 4 দিনৰ দিনাখন সম্পূৰ্ণ হ'ল। এই 4 দিনৰ পিছতে তেওঁলোকৰ বহুখিনি নীতি নিয়ম থাকে। 13 দিনীয়া বিয়া আছিলে। এই 13 দিনীয়া বিয়াৰ সম্পূৰ্ণ নীতি নিয়ম আপোনালোকলৈ এই ভিডিঅ'টো সহকাৰে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে কাটি নিদিব, সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। অলপমান দীঘল হ'ব, সম্পূৰ্ণ আপোনালোকে বুজি পাব। এতিয়া কইনাগৰাকী আইসকলৰ মাজত বহাব। আইসকলৰ মাজত সেয়া সৎকাৰ কাঢ়ি এই 4 দিনৰ দিনাখন আকৌ ভিতৰলৈ সুমুৱাই নিব। ভিতৰলৈ সুমুৱাই নিয়াৰ পিছতে 4 দিনৰ পৰা যিসকল আৰতীয়ে কইনা ৰখিবলৈ আহে তেওঁলোকৰ সম্পূৰ্ণ তাৰ পৰা এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। চাবুনিলানে সঁচাই শান্তি হলানে চাবুনিলানে সঁচাই শান্তি হলানে এদিন দুদিন কৰি লুকুৱাই শুন মই থোৱা নাই লাজতে মই কোৱা নাই লুকুৱাই মই থোৱা নাই লাজতে মই কোৱা নাই অলপ দেৰি পাছতে মাক মাতো খুলি
এনেকৈ এদিন দুদিনকৈ 11 দিন পাৰ হ'ল। 11 দিনৰ পিছত সেই 12 দিনৰ ৰাতিলৈ মৈতেল দিয়া হয়। সেই মৈতেল দিয়াৰ ৰাতিটোৰ গাঁৱৰ মাহী পেহী খুৰী বাইদেউসকলে কি কৰে, এই মৈতেল দিয়া ৰাতিটো আপোনালোকক সম্পূৰ্ণ ভিডিঅ' সহকাৰে দেখাম। ৰং ধেমালি হাঁহি ফূৰ্তি এটি খানাৰ মাজেৰে এই মৈতেল দিয়া ৰাতি পাৰ হ'ব। ব'লক যাওঁ। এয়া 12 দিনৰ ৰাতি মৈতেল দিয়া। ছোৱালী ককায়েকক আৰতীসকলে এনেকৈ জুৱে। উৰুলি মংগল ধ্বনিয়ে ছোৱালী ককায়েকক জুৱে। ছোৱালী ককায়েকে এখনি শৰাই আগবঢ়াই দিয়ে আৰতীসকললৈ। এনেকৈ এই মৈতেল দিয়া ৰাতিটো মিতি কুটুম পৰিয়ালবৰ্গ উৰুলি মংগল ধ্বনিয়ে জুৰে আৰু সকলোৱে এখন এখন শৰাই আৰতীসকলৰ আগত আগবঢ়ায়। তাৰ লগতে ছোৱালী ককায়েকৰ বন্ধু লগতে মাহীয়েকক আৰতী মংগল ধ্বনিয়ে ৰং ধেমালিৰ মাজেৰে এই মৈতেল দিয়া ৰাতিটো পাৰ কৰায়। ব'লকচোন আমি যাওঁ। মাহী তুমি হিয়া দিয়া নিয়া মাছকো লিখা আছে মেনে পিয়া কিয়া বিয়াৰ গান গোৱাৰ পিছত সকলোৱে আইসকলে একত্ৰিত হৈ এসাঁজ তৃপ্তিৰে খায় সেই মৈতেল দিয়া ৰাতি। সঁচাকৈ সেই পৰিৱেশটো ভাল লাগিল। সেই পৰিৱেশটো আমাৰ গাঁওখনত নাই। সেই গাঁওখনত ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এই মৈতেল দিয়া ৰাতি সকলোৱে একত্ৰিত হৈ এসাঁজ তৃপ্তিৰে সকলোৱে খাইছে। সেইটো কাৰণে সঁচাকৈ ভাল লাগিল। সেই গাঁৱৰ সকলো আইসকল, মাহী পেহী খুৰী বাইদেউসকল ভণ্টিসকল সকলোলৈকে ধন্যবাদ। এই পৰিৱেশটো যদি আমাৰ গাঁৱত কেনেবাকৈ থাকিলেহেঁতেন সঁচাকৈ ভাল লাগিল। এনেকৈয়ে মৈতেল দিয়া ৰাতি এসাঁজ খোৱাৰ পিছত সেই গাঁৱৰ আইসকলে একত্ৰিত হৈ ৰাতি 1-1:30 বজাৰ পিছত সকলোৱে একলগ হৈ আখৰি ভজা আৰম্ভ কৰে। আমাৰ এইপিনে দিনত ভাজে, সেইপিনে সেই মৈতেল দিয়া ৰাতিটো সকলোতে নাম গুণ গাই হাঁহি ধেমালি ৰং ধেমালিৰ মাজেৰে সকলোৱে একত্ৰিত হৈ যিখিনি কাম আছিলে সকলোখিনিতে মৈতেল দিয়া ৰাতিতে। চাওকচোন কি ধুনীয়াকৈ আখৰি ভাজি আছে বৰ্তমান। এয়াই আছিল মৈতেল দিয়া ৰাতি। আজি 13 নম্বৰ দিনা ৰাতিপুৱা আমি পানী তুলিবলৈ আহিছোঁ। মোৰ লগত ভাইটিহঁতো আছে, লগতে গাঁৱৰ আইসকল, মাহী পেহী খুৰী বাইদেউসকল ভণ্টিসকল আমি সকলোৱে একলগ হৈ পিনে পানী তুলিবলৈ আহিছোঁ। পানী ক'ৰ পৰা তোলে, কেনেকৈ তোলে, সেই নীতি নিয়মখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আমি প্ৰথম বিয়াৰ নাহনৰ পৰা এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে দেখাবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি পাৰোঁ মই নাজানো, তথাপিতো আপোনালোকক সম্পূৰ্ণ চুকত সোমোৱা 4 দিনৰ পৰাই এই ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আহিছোঁ।
আৰু গাঁৱৰ ৰাইজ একত্ৰিত হৈ এয়া পানী তুলিবলৈ গৈ আছে। দেখিছে নহয়, ইমান ধুনীয়াকৈ মাকগৰাকী আহিছে, দুলনি ধৰি আহিছে, কলচী আনিছে, সকলোখিনি দেখিছে। আৰু পুখুৰীত গৈ কেনেকৈ পানী তোলে তাৰ নীতি নিয়ম বহুতখিনি আছে। আপোনালোকক সেই নীতি নিয়মখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আহকচোন, মই যাওঁ, মোৰ লগত আপোনালোককো লৈ যাওঁ। দিয়ক আকৌ ঠিক কয়। এয়া আমি পুখুৰীৰ পৰা জল লৈ ঘৰলৈ আহিছোঁ কইনাৰ মূৰত দিবলৈ। এয়াই আছিল 13 নম্বৰ দিনা, অৰ্থাৎ বিয়া দিনা প্ৰথম আইসকলে পুখুৰীৰ পৰা বিয়া নামৰ উৰুলি ধ্বনিয়ে জল লৈ ঘৰলৈ ঘূৰি আহিছে। আহক আমি এতিয়া কইনাজনী কেনেকৈ দয়ন দিয়ে নোৱাই আমি। এয়া কইনা উলিয়াই আনিছে উৱনি বাৱনীয়ে, আগত মাক আহিছে। তেওঁলোকৰ পিনে তামুলী পিয়া ওপৰে প্ৰথমতে কইনা পাৰ কৰাই। এয়া বেৰি তলত কইনাগৰাকী 3 পাক ঘূৰাব লাগে। ঘূৰোৱাৰ পিছতহে তেওঁলোকে এই বেৰিটোৰ ওপৰত তামুলী পিয়াৰ ওপৰত অৰ্থাৎ বহোৱা হ'ব। তাতে নিয়ম নীতিৰ মাজেৰে এই কইনাগৰাকীক গা ধুৱাব। গা ধুওৱাৰ পিছত যিখিনি নীতি নিয়ম আছে, পিঠা পনাৰ পৰা তামোল দিয়ালৈকে সকলোখিনি এই ভিডিঅ'টো সহকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কলপাতত মেলিবা ভৰি, আইতাই ঘঁহিব হালধি। কলপাতত মেলিবা ভৰি, সুমংগল বৰতি হওক হৰি বোলা, আগত দিয়া পাছত দিয়া, আগত দিয়া পাছত দিয়া, পাঞ্চৰায়ণ দিয়ে নিৰামৰা, পাঞ্চৰায়ণ দিয়ে ঘট লাগে পানী আনি, ঘট লাগে পানী আনি, আই দেউ মূৰত দিয়ে তিৰামৰা, আই দেউ মূৰত দিয়ে আপদ নেপেলাবি সোণৰ পিন্ধে, সোণৰ পিন্ধে ৰূপৰ পিন্ধে, পিন্ধে পাটৰ শাৰী। এয়াই আছিল
13দিনীয়া তুলনীয়া বিয়া। মূৰত চাউল দিব আৰতীসকলে, তাৰ অলপ পিছতে পিঠা পনা তামোল দি তাইক ভিটলৈ নিব। ভিটলৈ নি ন-সাজেৰে সাজি কাচি তাইক আজিৰ পৰা জীয়ৰী জীৱন আৰম্ভ হ'ব। আগতে বিয়া ভিডিঅ' দিছিলোঁ যদিও অকল বিয়াদিনাখনহে ভিডিঅ'টো কৰি দিয়া হয়। এই ভিডিঅ'টো চুকত সোমোৱা 4 দিনৰ পৰা মইতেল দিয়াৰ বিয়া, অৰ্থাৎ 13 দিনৰ ভিতৰত যিমানখিনি কইনাগৰাকীক নীতি নিয়ম মাজেৰে চোৱা চিতা কৰা হয়, এই সকলোখিনি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো সহকাৰে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আদৰি ল'ব। এয়াই আছিল 4 দিনৰ পৰা 13 দিনৰ ভিতৰত তুলনী বিয়াৰ নীতি নিয়ম সকলোখিনি। অৱশেষত আই মাতৃসকললৈ সেৱাৰ প্ৰণিপাত আগবঢ়ালোঁ। অৱশেষত মোৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ।